বিশেষ এটা উদযাপন কমিটিৰ লগত জড়িত থকা ভিডিঅ'বোৰ সময়মতে এৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। তথাপি ৰাইজে আশীৰ্বাদ কৰিব এই যে ভিডিঅ'টো চাই থাকে। আমাৰ মোহনপুৰ গাঁৱৰ বয়োজ্যেষ্ঠ আই মাতৃ হ'ব আৰু আমাৰ সংঘৰ যুৱক যুৱতীসকল, স্থায়ী সমিতিৰ সভাপতিদেৱ, আমাৰ গাঁওবুঢ়া মহোদয়, প্ৰাক্তন গাঁওবুঢ়া মহোদয়, আমাৰ সংঘৰ সভাপতিদেৱ, তমধ্যে সকলো বিষয়ববীয়া আৰু সকলো বিহুপ্ৰেমী ৰাইজলৈ নৱবৰ্ষৰ আমাৰ আজি ৰঙালী বিহুৰ প্ৰথম বাৰ্ষিকী আমি উদযাপন কৰিবলৈ লৈছোঁ। তাৰে আজি আমাৰ প্ৰথম দিনৰ এতিয়া যিটো কাৰ্যসূচী আছে সেয়া হ'ল স্মৃতিতৰ্পণ। আমি স্মৃতিতৰ্পক যাতে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ গাঁৱৰে গাঁওবুঢ়া শ্ৰীযুত সুমন্ত বৰদেৱক। গতিকে আমাৰ উত্তম সমিতিৰ সম্পাদক মহোদয়ক, আমাৰ তৰপক ডাঙৰীয়াক এখনি ফুলান গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ কৰিলোঁ। আৰু তেখেতক সহায় কৰোঁতে আমি মাতি আনিছিলোঁ, সেয়া হৈছে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ আৰু আমাৰ সকলোৰে সন্মানীয় শ্ৰীযুত মহেন্দ্ৰ ৰাভা ডাঙৰীয়া। গতিকে তেখেতকো এখনি ফুলান গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই আমাৰ উদযাপন সমিতিক অনুৰোধ কৰিলোঁ। হেল্ল'। মন্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ। এইফালে আৰু চেক কৰি আছে মিউজিক চিষ্টেমটো কেনেকুৱা বাজিছে, কেনেকুৱা বজা নাই। এইয়া চিষ্টেমটো বহুত ডাঙৰ, এই চিষ্টেম চেক কৰি আছে গানটো মানে ভাল হৈছে না বেয়া হৈছে, কেনেকুৱা ওলাইছে কেনেকুৱা ওলোৱা নাই, এইবোৰ গোটেই চেক কৰি আছে মিউজিক চিষ্টেমটো। চাই থাকক।